শুভেচ্ছা জনাম কাতি বিহুৰ শুভেচ্ছা জনাই আজি ব্লগটো আৰম্ভ কৰিছোঁ আমি গাখীৰ দিবলৈ যাওঁ আৰু চবৰ ঘৰতে কাতি বিহুৰ শুভেচ্ছা দিমগৈ ব'লা যাবা তুমি যাবা আমি ৰাহুলৰ ঘৰত এতিয়া গাখীৰ দিবলৈ যাওঁ আৰু কাতি বিহুৰ শুভেচ্ছা জনাম ব'লা কলিং বেল টিপিছোঁ ফোন ওলাই এতিয়া অ ৰাহুল কোনোবা এটা মাতিছে হ্যাপি কাতি বিহু এয়া ভন্টি বাইদেউ আয়ো হ্যাপি কাতি বিহু থ্যাংক ইউ কি হাই দিয়া কেনেকৈ হৈছে দিয়া হ্যাপি কাতি বিহু আৰু আমি এতিয়া কবিতা ভাগ ঘৰত গাখীৰ দিবলৈ যাম কাতি বিহু শুভেচ্ছা হেৰি কবিতা বৰ ধুনীয়া ঘৰটো চাওক অকণমান আপোনালোকে কবিতা মানে ব্লগ বনাই আছে কবিতা বিহু শুভেচ্ছা থাকিল বাইদেউ এয়া দিব্যলতা বাইদেউ আৰু এয়া দিব্যলতা বৰ মৰমৰ আৰু দেই ধুনীয়া ওচৰতে লৈছে বাইদেউ মোক খুব ভাল পায় নিজৰ ছোৱালী নিচিনা ভাবে এই বাইদেউ মোক বহুত মৰমৰ বিহুৰ শুভেচ্ছা দিয়ক আপোনালোকে বিহুৰ শুভেচ্ছা থাকিল বিহু শুভেচ্ছা দিবলৈ আহিলো মই আকৌ ব্লগ এটা কৰিছো এয়া হেৰি পৰশৰ মানুহজনী আৰু আমি পৰশৰ ঘৰতে বিহুৰ শুভেচ্ছা দিবলৈ আহিলো লগত গাখীৰ দিলোহি মাইনাটো ক'ত গ'ল আছে ভিতৰতে আছে অকণমান দেখুৱাই দিয়া মাইনাটো ভাত খাবলৈ লৈছিলো এইটো পৰশৰ ঘৰত ড্ৰয়িং ৰুম তেহেঁতি নতুনকৈ আহিছে তাৰপাছত আমাৰ মাইনাকণ ক'লে গ'ল এই জনিছা আহিছে অকণমানি মাইনা এয়া পৰশৰ মাইনা আহে মোক ওচৰলৈ এয়া এইজনী মাইনা এইটো পৰশ কৈ আছোঁ পিছত পৰশক কোনেও দেখা নাই এয়া পৰশক হ'লে আমি গাখীৰ দিবলৈ আহি পৰশকে দেখা নাই এয়া গোটেই সপৰিয়ালে চব ফটো একপি উঠো গোটেইকেইটা বিহু শুভেচ্ছা দিয়ক আকৌ হেপী কাতি বিহু গৌৰৱ নগৰ বৰ নামঘৰ আমি ইয়াৰ নামঘৰৰ কাষেদি পাৰ হৈছোঁ আছে সকলোলৈকে বিহু শুভেচ্ছা জনাইছো এই বাইদেউ মোক খুব মৰমৰ হয় আৰু এই বাই ভনীৰ নিচিনা আমি দুজনী প্ৰায় একে বুলি চবেই কয় অধিকাই খুব ধুনীয়াকৈ নিজৰ কামবিলাক কৰি যায় তাইক সেইকাৰণে ভাল লাগে তাইৰ নিচিনা মহিলা মানে আদৰ্শ আৰু বহুত ধন্যবাদ এয়া মিলনপুৰত আমি গাখীৰ দিবলৈ আহিলোঁ আৰু চবকে বিহুৰ শুভেচ্ছা দিবলৈও আহিলোঁ লগতে বোলা আৰু কোন বাইদেউ আহক এটা ব্লগ বনাইছোঁ আহক বিহুৰ শুভেচ্ছা থাকিলে আপোনালোকৰ ফটো কেনে মাৰিছে এটা ব্লগ বনাইছোঁ দেই এয়া বিপিন দা আৰু এয়া বিপিন দা বৌ আমি বিপিন দা ঘৰলৈ গাখীৰ দিবলৈ সদায় আহোঁ কিন্তু আজি বিহু বুলি স্পেচিয়েলি দুয়োকে শুভেচ্ছা থাকিল আৰু আপোনালোকেও চবকে শুভেচ্ছা দিয়ক কাতি বিহু হাই দাদা বিহুৰ শুভেচ্ছা আৰু আজি কল যে আইঅ মালিকনী মাতক দিয়ক ব্লগ এটা বনাইছোঁ এয়া মোৰ দাদা আৰু আজি দাদাৰ দোকানলৈ মই একদম বিহুৰ শুভেচ্ছা দিবলৈ আহিলোঁ চবকে বিহু মুখে লাগিব আকৌ আপোনাৰ অকণমানি এইটো ইয়াৰ নাম কি আছিলে দাদা কিবা বুলি মাতিবা এইটো কালুকুণ্ডা এইটো ব্লগ এইটো বহুত বদমাছ বোলে আৰু ই সদায় একদম এমাহৰ লগে লগে গাড়ীত উঠে হয় নাই তোমাৰ ওচৰত কেনেকুৱা আছে অকৰা দিয়ক টেমাবোৰ দিয়ক
বন্তি আহিলে বিহু শুভেচ্ছা দিবলৈ মালিকনী ঘৰত আৰু এটা টেমা ক'ত গ'ল এইটোতে ডাবল দি দিবলৈ কোন হে আৰু এটা দিব নি ইয়াতে গাখীৰ নোৱাৰো দেই মই সেইখন কৰিব ঐ তই দা কি হ'ল আকৌ হেৰি নহয় হৰা টেমা এতিয়া হেৰি কৰিলে নহয় এতিয়া আকৌ কুচল চেঁচা হেৰি নহয় এই বিহু বুলি মোলৈ কি আনিলা বিহু বুলি মৰম চেনে মৰম চেনে একদম গাখীৰ নাই তলি একদম দুঘৰ নিদিলোঁ কথা পাতি আছে তাৰপিছত গাখীৰৰ টেমা দিবলৈ আহিছে আচলতে বিহু শুভেচ্ছা দিয়া সকলোকে এই ব্লগ এটা বনাই আছো এইজনী সংগীতা বিহুৰ শুভেচ্ছা চবকে জনোৱা মনিয়াৰ পিছত পাতিম আৰু ব্লগ এটা বনাই আছো বিহু শুভেচ্ছা দিয়া থেংক ইউ দেই তোমালোকলৈও থাকিলে বিহু শুভেচ্ছা বাই 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 তুলসী জাপি চাপি দি থৈ দিছে হয় নাই এয়া বসন্তদাৰ ঘৰলৈ গাখীৰ দিবলৈ আহিলো এয়া বসন্তদাৰ গাখীৰ লৈছে আপুনি চাগে প্ৰসাদ দিছে শুভেচ্ছা থাকিলে আপোনালোকৰ তাৰপৰা সেই বাইদেউ বিলত কাম কৰিছে আহক আমি বসন্তদাৰ ধুনীয়া ঘৰটো উপভোগ কৰোঁ আহক বসন্তদাৰ কিমান ধুনীয়াকৈ ঘৰটো থৈ চাওক এয়া বসন্তদাৰ ঘৰত একুৰিয়াম এটা আছে মাছ কেইটামান আছে তাত এয়া চাওক ধুনীয়াকৈ একদম ছোৱালী নথকা ঘৰ যদিও একদম টিপটপ সজাই থৈ দিয়ে এইফালৰ পৰা এনেকৈ ধুনীয়াকৈ দেখুৱা একদম ধুনীয়াকৈ সজাই থৈছে বসদাই এইখন ধুনীয়া পেইণ্টিং এখন আছে ইয়াত জগন্নাথৰ ফটো আছে তাৰপিছত এয়া বাইদেউ বসদা এতিয়া আপোনালোকে ৰিয়েল দেখিবলৈ পাব এয়া ইমান ধুনীয়া ফটো উঠিছে এতিয়া আমি বসদা বাইদেউ ধুনীয়া বিহু শুভেচ্ছা থাকিল দেই আৰু আপুনি গোটেই আমাৰ অসমবাসী ৰাইজলৈ বিহু শুভেচ্ছা জনাওক গোটেই অসমবাসী ৰাইজলৈ মই কাতি বিহুৰ ওলগ জনাইছোঁ ধন্যবাদ দেই বাইদেউ গৈ থাকোঁ লাইটটো দিয়ক আপোনাক উঠাম মই ভিডিঅ'ত আহক এই ৰাম বাৰে বাৰে মাতে দেই মানুহ যদি অহাৰ লগে লগে লাইটটো দিয়ক না অকণমান মই যাওঁ ই অকণমান পানী অকণ খাওঁ বুলি কৈছে এয়া আমাৰ লক্ষী বাইদেউ আৰু মনটো বহুত ধুনীয়া এজনী বাইদেউ মনটো বহুত ধুনীয়া ভাওনা বিহু শুভেচ্ছা থাকিল দেই ভাইটি তোমাৰ ল'ৰা নেকি মোৰ ল'ৰা এয়া বাইদেউ একদম ড্ৰয়িং ৰুমটো একদম ধুনীয়াকৈ সজাই থৈ দিয়ে ভিডিঅ' এটা বনাইছো ভিডিঅ' বিহু গোটেই অসমবাসীলৈ শুভেচ্ছা দিয়ক আপোনালোকৰ সকলোকে ৰাধিকা ফাৰ্ম হাউচ বুলি অকণমান ভালকৈ ওলাব নিদিয়ে একো নাই একদম ধুনীয়া মনটো ধুনীয়া বাইদেউ আৰু দাদাও বহুত ধুনীয়া দেখিবলৈও ধুনীয়া ল'ৰা ছোৱালীকেইটাও ধুনীয়া আমি শুভেচ্ছা থাকিল আপোনালোকে গাখীৰ দিয়াৰ কাৰণে হেৰি বাইদেউক ইয়াক পানী বাইদেউ তলত লুকাই দিলে বাই বাই দিয়া